এতিয়া ক'বলৈ গ'লে আমাৰ জোনাই মহকুমাৰ ভিতৰত ঘাট হিচাপে ক'বলৈ গ'লে টুলুঙা নাও যিটো চলে এইখন আটাইতকৈ বেছি ভিৰ ভাৰ হোৱা ঘাটখনেই হ'ল আমাৰ চাদুঘাট, য'ত নেকি মানুহবোৰ অহা যোৱাত ৰাস্তাটো ইয়াত ভাল। সকলোবোৰ মানুহ এই সাধুঘাটেদি পাৰ হ'বলৈ চেষ্টা কৰে আৰু বাইক চাইক পৰ্যন্ত এইখিনিৰ পৰাই পাৰ হয়। আৰু এই যিটো ঘাটত আমাৰ সাধুঘাটত কমেও প্ৰায় 16খনমান গাঁও ইয়াত মানুহে অহা যোৱা কৰে।